আহোম ৰজা শিৱসিংহৰ দিনতে প্ৰতিষ্ঠিত হোৱা বৰ্তমান সময়ৰ পৰা আমি যদি চাওঁ প্ৰায় ৩০০ বছৰ ওচৰা-ওচৰি হ'ল। এই ৩০০ বছৰ পুৰণি এই মণিপুৰী থানখন বা আই পদুমণি থানখনত আমি প্ৰতি বছৰে দুৰ্গা পূজা আয়োজন কৰি আহিছোঁ। আৰু এইবাৰ দুৰ্গা পূজাৰ আয়োজনটো এটা বেলেগ পদ্ধতিৰে কৰা হৈছে। গতিকে আই প্ৰতিমাৰ আমি যদি আশীষ ল'বলৈ যাওঁ তেতিয়াহ'লে এটা সুৰংগ পাৰ হৈ যাবলৈ আমি সুৰংগটো আপোনালোকক দেখাব বিচাৰিছোঁ। এইটো চাইডৰ পৰা ল'ব লাগিব হা, এই চাইডৰ পৰা সুৰংগটো দেখি যায়। এইটো ল'ব পৰা থানখন এটা ফিক্সকৈ লৈ লোৱা ছবি এটা ৩ ছেকেণ্ড এনেই চব এডিট কৰা যাব। শ্ৰী শ্ৰী আই পদুমণি গৰখীয়া থান। অহা কালিৰ পৰা হ'বলগীয়া দুৰ্গা পূজা ভাগি আপুনি যদি দুৰ্গা মাৰ আশীষ ল'বলৈ যায় তেনেহ'লে এই সুৰংগটো পাৰ হৈ যাব লাগিব। এই সুৰংগটো সন্মুখৰ ভাগ এটা সুৰংগ হিচাপে বনোৱা হৈছে। আৰু ইয়াতে ধান পাহাৰ সদৃশ এটা সুৰংগ বনোৱা হৈছে। ধান খেৰৰ ওপৰত লেখা হৈছে আই পদুমণি গৰখীয়া থান। এই সুৰংগটো গৈ পিনি আপুনি আই মানে দুৰ্গা মাৰ আশীষ ল'ব লাগিব। গতিকে আহক আপোনালোকেও এই সুৰংগেদি সোমাই গৈ কেনেকৈনো মানে আমি পূজা ভাগি আয়োজন কৰিছোঁ তাক এপাক চাওক। আৰু ইয়াত এটা বিশেষত্ব আছে, আমাৰ ইয়াত প্ৰসাদটো খাবলৈ আহে। ইয়াত যিটো আধ্যাত্মিকতা আছে, যিহেতু ৩০০ বছৰ পুৰণি অনুষ্ঠান, এই ৩০০ বছৰ পুৰণি অনুষ্ঠানটোত ইয়াৰ যি আধ্যাত্মিকতা আছে, সেই আধ্যাত্মিকতাটো আপোনালোকে চাবলৈ আহক। ইয়াত যিটো আশীৰ্বাদ ল'ব সেই আশীৰ্বাদটো কিন্তু আপোনালোকে ১০০% কাৰ্যকৰী হ'ব। আৰু তাৰ লগে লগে এই গছজোপা প্ৰায় ২১ মিটাৰ গোলাই বিশাল এজোপা গছ। এই গছজোপা আমি যদি আজিৰ তাৰিখত কওঁ, ইয়াৰ প্ৰথম যিজোপা আছিল সেই গছজোপা মৰিলে, তাৰ পিছত ই হৈছে প্ৰায় এতিয়াও এই গছজোপা বয়স প্ৰায় ১৭০ বছৰমান হৈছে বুলি কৈছে। যিহেতু বৃদ্ধ লোক আছে, সেই বৃদ্ধ লোকসকলে বৰ্তমান সময়ত তেওঁলোকে সৰু অৱস্থাতে দেখা, গতিকে তেওঁলোকৰ বয়স এতিয়া ৮০-৯০ বছৰ হ'ল। গতিকে তেওঁলোকৰ ককাহঁতে দেখাব, তেওঁলোকে দেখা, গতিকে দুইটা মিলাই চাবলৈ গ'লে প্ৰায় ১৭০ বছৰমান হৈছে বুলি কৈছে। ওখ প্ৰায় এতিয়া ৭০ ফুটমান ৭০ মিটাৰমান ওপৰলৈ আছে। গতিকে ইয়াৰ মধ্যভাগটো ১৬ মিটাৰ, তলৰ ভাগটো ২১ মিটাৰ গোলাই। আহক আই পদুমণি গৰখীয়া থানত এপাক দুৰ্গা পূজা দুৰ্গা দেৱীৰ ওচৰত আশীষ লওক। আৰু সেই আশীষ ল'বলৈ যাওঁতে এই সুৰংগ এটি পাৰ হৈ যাব লাগিব। এই সুৰংগ এটি আপুনি ২০ মিটাৰ আগলৈ গ'লে দুৰ্গাৰ মাৰ আশীষ আপুনি গ্ৰহণ কৰিব।